গো মাংস কটাটো অপৰাধ নহয়। ব্যক্তিগত ঘৰত কাটিব পাৰিব গো মাংস। গুৰুত্বপূৰ্ণ ৰায় এলাহাবাদ উচ্চ ন্যায়ালয়ৰ। যিটো সময়ত গো সুৰক্ষা আইনক লৈ তলাপাৰ হৈ আছে অসমৰ ৰাজনীতি, সেই সময়তে এলাহাবাদ উচ্চ ন্যায়ালয়ে প্ৰদান কৰিছে গুৰুত্বপূৰ্ণ ৰায়। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ স্পষ্ট মত, ঘৰৰ ভিতৰত গোপনে গো মাংস কটাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে। উল্লেখযোগ্য যে উত্তৰ প্ৰদেশৰ সীতাপুৰ জিলাৰ ৰহমাতুল্লাহ আৰু পাৰভেজ নামৰ দুগৰাকী ব্যক্তিয়ে ঘৰৰ ভিতৰতে কাটিছিল গো মাংস। তাৰ পিছতে ঘটনাই লৈছিল বিষম ৰূপ। ওচৰৰ হিন্দু মানুহে ঘেৰি ধৰিছিল দুয়োগৰাকী ব্যক্তিকে। উপস্থিত হৈছিল আৰক্ষীয়ে উপস্থিত হৈ ৰহমাতুল্লাহ আৰু পাৰভেজক আটক কৰিছিল। আটক কৰি তেওঁলোকক পঠাই দিয়া হৈছিল জেল হেফাজতলৈ। পৰৱৰ্তী সময়ত NSA অৰ্থাৎ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত দুয়োগৰাকী ব্যক্তিকে গ্ৰেপ্তাৰ কৰা হৈছিল। দুয়োগৰাকী ব্যক্তিৰ পৰিয়ালে আদালতত দাখিল কৰিছিল জামিন আবেদন। নিম্ন আদালতত জামিন আবেদন খাৰিজ হোৱাৰ পিছত উচ্চ ন্যায়ালয়ে গোচৰটো শুনানিৰ বাবে গ্ৰহণ কৰিছিল। উচ্চ ন্যায়ালয়ে গোচৰটোৰ শুনানি গ্ৰহণ কৰি কয় যে এয়া কোনো ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিবলগীয়া গোচৰ নহয়, কিয়নো গো মাংস কটাটো আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ কোনো সম্পৰ্ক নাই। কোনোবাই ঘৰৰ ভিতৰত গো মাংস কাটিলে সেয়া কেতিয়াও ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ভাবুকি হ'ব নোৱাৰে। যাৰ পৰৱৰ্তী সময়ত দুয়োগৰাকী ব্যক্তিকে এলাহাবাদ উচ্চ ন্যায়ালয়ে প্ৰদান কৰিছিল জামিন। ব্যুৰ' ৰিপৰ্ট, ৰিপৰ্টাৰ অসম। আপুনি চাই আছে ৰিপৰ্টাৰ অসম।